তেওঁ মোক কৈছিল প্ৰিয়জন আৰু প্ৰয়োজন তাৰ মাজত এটা পাৰ্থক্য আছে। সঁচা কথা, প্ৰয়োজন আমাৰ সকলো বস্তু হ'ব পাৰে, কিন্তু প্ৰিয়জন জানো হ'ব পাৰে? আচলতে প্ৰিয়জনৰ দুখ খুচৰি থকাতকৈ প্ৰিয়জনৰ সুখবোৰ চুবলৈ চেষ্টা কৰিব লাগে। প্ৰিয়জনৰ বেয়াবোৰ বিচাৰি থকাতকৈ প্ৰিয়জনৰ প্ৰতিভাক সন্মান কৰিবলৈ শিকিব লাগে। মই ভাবোঁ দুখ বিচাৰি থাকিলে, দুখ খুচৰি থাকিলে হয়তো মহৎ লোকৰো ওলাব পাৰে। গতিকে সময় থাকোঁতে আমি জীৱনটোক এবাৰ অনুভৱ কৰি চাবলৈ চেষ্টা কৰিব লাগে। একেই ব্যৱহাৰ, একেই মাত কথা, একেই মানসিকতা, একেই চিন্তাধাৰা যদি আমি সদায় লৈ ফুৰোঁ, তেনেহ'লে আমি জীৱনটোক সলনি কৰিম কেনেকৈ? আচলতে অতীতবোৰে আমাক সদায় কন্দুৱায়, কিন্তু বৰ্তমানে আকৌ জীৱনক সজাবলৈ এটা সুযোগ দিয়ে, এটা সুবিধা দিয়ে। সকলোলৈকে পোৱাৰ সম্ভাষণ জনাইছোঁ। দিনটো ভালে ভালে যাওক, তাকে কামনা কৰিছোঁ।